खान्थि बारगाय जोबोर गोख्रैथिजों डाम्पार खारनायखौ सहायनो हायैयाव अन्थाइ बालानि कुवारिखौ बन्द खालामनो दाबि खालामनानै धरना रायजोफोरनि पुथिमारि दैमायाव अन्थाइ बाला जावखांनाय कुवारिखौ बन्द खालामनांगौनि गोख्रों दाबि खालामनानै सुवागपुर ओनसोलनि गं 4-5 गामिनि आइजोफोरा ओंखारबोदों। आइजोफोरा अन्थाइ कुवारि बन्द खालाम, डाम्पार खारनायखौ बन्द खालाम, बीजेपी सरकार हाय हाय, UPPL सरकार गो बेक बायदि स्लगान होनानै धरनानि हाबाफारि लायो। मख'नो गोनां बाथ्रानि गरेस्वरनि 1 नं सुवागपुराव पुथिमारि दैमायाव थांनाय गोलाव साननिफ्राय अन्थाइ बाला जावखांनाया सोलिबोदों, जायनि जाउनाव पुथिमारि दैमायाव गोबां हा खुरखानायजों लोगोसे हर सान अन्थाइ बाला रोगानाय डाम्पारनि खारनायाव रायजो राजाफ्रा सहायनो हायै जानानै गोबां बार खुंथायनो फोरमायसेयावबो जेबो राहा लायैनि दिनै गं 4-5 गामिनि रायजोफोरा ओंखारबोनानै धरनानि हाबाफारि लायो। गुबुन फारसेथिं धरना होनाय आइजो आरो ओनसोलनि रायजोफोरा खौरां बिजोङाव ओरैबायदि फोरमायो। আমাৰ এই মানে ডাম্পাৰ আহে, ডাম্পাৰ এটা কুঁৱৰী খুলনা গৈছে, ডাম্পাৰ আহে, ডাম্পাৰ আহিলে ডাম্পাৰ বন্ধ কৰিলোঁ। বন্ধ কৰাৰ পিছত আমি কৈছোঁ যে আমাৰ ল'ৰা ছোৱালী স্কুল আছে, স্কুল টাইমতো ডাম্পাৰ বহুত জোৰত ডাম্পাৰ চলায় আৰু ডাম্পাৰে মানে কয় যে আমাৰ চৰকাৰী ডাম্পাৰ, এইবিলাক মানুহ খুন্দিয়ালেও বোলে কোনো ৰিস্ক নাই, সিহঁতে মানুহ খুন্দিয়াই যাবও পাৰে বোলে, এনেকুৱা ধৰণৰ মানে কিছুমান কথা কয়। তাৰপিছত আৰু কয় কি আমাৰ গৰু ছাগলী মানুহ গোটেই খুন্দাই লৈ যায়, অলপতেতো গৰু খুন্দাই থৈ গ'ল। তাৰ পৰা ল'ৰা ছোৱালীবিলাকক মাকবিলাকে ৰখি থাকিব লাগে স্কুলত ডাম্পাৰৰ ট্ৰেক্টৰৰ ভয়ত। আৰু আমি সেইদিনাখন আহোঁতে কৈছে আমি নতুন কৰি আৰু টেণ্ডাৰ মাৰি লৈহে আহিছোঁ, আৰু মানে চৰকাৰে টেণ্ডাৰ দিয়া বুলিহে কৈছে। গতিকে গোটেইখিনি হেৰি কৰি পেলাই আমাৰ কুঁৱৰী বন্ধ কৰি দিব লাগে, সেইখিনিয়ে আমাৰ কুঁৱৰী মুঠতে বন্ধ কৰিবই লাগে। আৰু মানুহ মৰিলে 50,000 টকা দিম বুলি কয়, 50,000 টকাত চলি পায় নেকি? এতিয়া কুঁৱৰীৰ মানুহে কয়, মানে মহলৰ মানুহে কয় যে মানুহ মৰিলে 50,000 টকা দিব। আৰু কোনোবাই যদি কয় বোলে ৰাস্তা ঘাটবিলাক আমাৰ বহুত খাল হৈ গৈছে, 2 ট্ৰেক্টৰ মানে বালি শিল পেলাই দিয়ক বুলি কোৱাৰ লগে লগে মুখত লাথাম বুলি কয়, এইবিলাক বেয়া ব্যৱহাৰ, এইবিলাক কথা নহয়। কুঁৱৰীৰ মানুহ মানে সেইবিলাকে কয়, সেইকাৰণে আমি মহিলাখিনি ওলাই আহিব লগা হৈ গৈছে। 3টা। এইটোতো কিমান চনৰ পৰা 2004 চন নেকি, 2004 চন মানৰ পৰা আছে। হয় হয়, আমি অদিষ্ট হৈ গৈছোঁ। আমি মোটামুটি আছোঁ মহিলা 50-60 জনী আছে আৰু সিফালে পিছফালে আছে, বেছি আছে বোলে। প্ৰথমে সকলোকে মই নমস্কাৰ জনাইছোঁ। আজিৰ এই প্ৰতিবাদৰ মুখ্য কাৰণ হৈছে যে আমাৰ ইয়াত যি নেকি অবৈধভাৱে খনন কাৰ্য চলি আছে, শিলকুৰি তাৰমানে স্থাপিত কৰিছে, এই শিলকুৰিখন বন্ধ হ'ব লাগে। কাৰণ ইয়াতে কেইবছৰ আগতে তাৰমানে আমাৰ ইয়াত গাঁও আছিলে, এই গাঁও আছিলে, কিন্তু এই শিলকুৰি হোৱাৰ পৰা খনন কাৰ্য নদীৰ এই গৰাখহনীয়াটো বৃদ্ধি পাইছে। তাৰ ফলত কিছুমান মানুহ ইয়াৰ পৰা উঠি যাব লগা হৈছে, আৰু কিছুমান যাৰ নেকি মাটি বাৰী আছে, টকা পইচা আছে, সিহঁতে অন্য ঠাইত হয়তো কিনি লৈ বহিব পাৰে, ঘৰ বনাব পাৰে। যাৰ নেকি যিবিলাকৰ নাই সিহঁতে কি কৰিব, ক'ত যাব? আৰু চৰকাৰেতো সিহঁতক মাটি দিব নোৱাৰে। আৰু এতিয়া বৰ্তমান যিহেতুকে প্ৰধানমন্ত্ৰী আৱাস যোজনা দি আছে, সকলোৰে নামত ঘৰ পাই আছে, নোপোৱা নহয় পাইছে, এতিয়া মাটি থাকিলেহে ঘৰ বনাব। যদি ইয়াত 2টা কুঁৱৰী আছে, 3টা কুঁৱৰী আছে, তাতে কুঁৱৰী বন্ধ হ'ব লাগে। আৰু কুঁৱৰী চলি থকাৰ ফলত কি হৈছে, ডাম্পাৰ ট্ৰেক্টৰ অতিপাত মানে দ্ৰুত গতিত চলি আছে। কেইদিন আগতে গাই আৰু কালা এজনীক তাৰমানে খুন্দিয়াই মাৰিলে, মৰা নাই এতিয়া কালাজনী, এতিয়া মৰা তাৰমানে 4খন ভৰি ভাঙি গ'ল, এতিয়া মৰা বুলি ক'ব লাগিব। আৰু তাৰ কেইদিন 1 মাহ আগতে জাৰ্চি পোৱালি এটাক ট্ৰেক্টৰে খুন্দিয়াই মাৰিলে, যে তাৰ একো খুংখুত্ৰ পোৱা নগ'ল, কোনে খুন্দিয়ালে কি কৰিলে সেইটো গম নোপোৱা গ'ল। আৰু এই কথা আমি সুৱাগপুৰ IC অফিচত আমি জনাইছিলোঁ, কিন্তু তেখেতে ক'লে যে কুঁৱৰীবিলাকৰ লগত আলোচনা কৰি লোৱা, আলোচনা কৰাৰ পাছত কৰোঁ। কিন্তু আমি আলোচনা কৰিলোঁ, কিন্তু ডাম্পাৰ মালিক যিবিলাকে নেকি মহল টেণ্ডাৰ লৈছে, সিহঁতে ডাম্পাৰ চলাবলৈ বন্ধ কৰা নাই, চলাই আছে। সেইকাৰণে আজি আমাৰ এই 1 নং সুৱাগপুৰবাসীৰ মহিলা শক্তি আৰু যুৱ শক্তি সকলে একগোট হৈছে, এইকাৰণে যে কুঁৱৰী বন্ধ হ'ব লাগে, যিকেইখন কুঁৱৰী চলি আছে বন্ধ হ'ব লাগে। কাৰণ আমাৰ ইয়াত এখন LP স্কুল আৰু ME স্কুল আছে, কাৰণ ল'ৰা ছোৱালীবিলাকৰ স্কুলত যায়। এতিয়া মা দেউতাকে কি ভৰসাত তাৰমানে স্কুলত পঠাই দিব? কাৰণ যিহে ডাম্পাৰ 40-50 টন মাল লৈ যায়, ট্ৰেক্টৰতো লৈ যায়, দ্ৰুত গতিত যায়, যেটা সৰু ৰাস্তা, গাঁৱলীয়া ৰাস্তা,
কিন্তু চলিবিলাক জনাইছিলে নাই জনা হৈছে কাক জনাইছিলে আমি আইচি ছাৰক জনোৱা হৈছিলে এছডিচি ছাৰকো জনোৱা হৈছিল লিখিত আকাৰে জনোৱা হৈছে কি কৈছিলে আৰু নাই তেখেতসকলে একো একশ্যন লোৱা নাই বৰ্তমান গুৰুত্ব নিদিয়ে নিদিয়ে কিমান দিন আগত জনাইছিল আজি 6 মাহ আগতে জনোৱা হৈছিলে গুৰুত্ব নিদিয়ে দিয়া নাই 1 নং খোৱাপুৰৰ পৰা মহিলা ফালৰ পৰা মই দুই এষাৰ ক'ব বিচাৰিছোঁ যে আমাৰ এই নদীটোৰ ওচৰত আহি থকাৰ কাৰণে বহুত অসুবিধা হৈছে দেখাই পাইছে ৰাইজসকলে কেনেকৈ আমাৰ ঘৰ দুৱাৰ খান্দি লৈ গৈছে নদী আৰু গাড়ী চলে নন ষ্টপ গাড়ী চলে আমি স্কুলত বাচ্চা পঠাব নোৱাৰোঁ বাচ্চা পঠাই মাকবিলাকৰ একদম ভয় লাগি থাকে আশংকা আৰু যে ইমান অসুবিধা গাড়ী মটৰ চলি থাকে ডাম্পাৰ চলি থাকে ট্ৰেক্টৰ চলি থাকে বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ হোৱাৰ কাৰণে আমি মহিলাখিনি গোটাই ইমান মহিলা 400মান মহিলা আছোঁ আমি সেই মহিলাখিনি ওলাই আহিব লগা হৈছে বাধ্য কৰাইছে এইবিলাক কুঁৱৰী খান্দি পেলাই আমাক বাধ্য কৰাইছে নহ'লেতো এনেকুৱা অৱস্থা মহিলাখিনি ওলাই অহা নাছিল আৰু আগতে কিমান 7 বছৰমান হ'ল পুৰুষবিলাকে লাগি আছিল এইটো বন্ধ কৰাৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈছে হোৱাৰ কাৰণে লাগি আছে মুনা মানুহখিনি একো কৰিব নোৱাৰিলে একো কৰিব নোৱাৰাৰ কাৰণে আজি মহিলাখিনি ওলাই আহিব লগা হৈছে মহিলাখিনি এইটোৱে বিচাৰে যি চৰকাৰে এই সমস্যাটো সমাধান কৰে সেই চৰকাৰকহে আমি ভোট দিম কিন্তু আৰু আমি এইটোৱে বিচাৰোঁ এই সমস্যাটো যদি আমাক সমাধান কৰি দিয়ে যি চৰকাৰে সেই চৰকাৰকে আমি ভোট দিম বুলি মহিলাখিনি সেই কৰিছোঁ नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नम्बराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157 बेंटल काराटे एकाडेमिनि थाखाय 9678041226 बेनांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नम्बराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।